আজি মোৰ অৰ্থাৎ আমাৰ মানে মোৰ আৰু মোৰ হাজবেণ্ডৰ জীৱনৰ এটা বিশেষ দিন। এই বিশেষ দিনত বিশেষ কিবা এটা কৰিব মন যায় নহয়নে? সেয়েহে আমি দুয়োজনে আহি পাই গ'লোঁ তেজপুৰতে থকা মহাভৈৰৱ মন্দিৰ। দুয়োজনে ভগৱানৰ আশীৰ্বাদ ল'লোঁ। আজিনো আমাৰ জীৱনৰ কি বিশেষ দিন আপোনালোকৰ জানো জানিব মন যোৱা নাই? আজি আমাৰ দুয়োজনৰে বিবাহ বাৰ্ষিকী দিন। আজিৰ পৰা 20 মাহ আগতে আমি ইজনে সিজনক লগ পাইছিলোঁ আৰু দুয়োজনে 15 অক্টোবৰ 2023ত বিবাহপাশত আবদ্ধ হ'লোঁ আৰু আজি 15 অক্টোবৰ 2024। আজি এটা বছৰে আমি ইজনে সিজনৰ সাৰথি হ'লোঁ। বহুতো ভাল লগা সময় পাৰ কৰিলোঁ একমাত্ৰ মা দেউতা আপোনালোকৰ আশীৰ্বাদত আৰু আগন্তুক দিনবোৰত যাতে আমাৰ ভালদৰে পাৰ হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। মন্দিৰ আহি আমি পাই গ'লোহি। প্ৰথমতে মোৰ হাজবেণ্ডে চাকি জ্বলাই ল'লে আৰু তাৰ পাছতে মই চাকি জ্বলাই লৈছোঁ আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'ত চালে গম পাব যে মই আগতে মহাভৈৰৱ মন্দিৰ বহুবাৰ আহিছোঁ আৰু মোৰ আহি ভাল লাগে। সেইবাবে মই কিবা এটা হ'লে মহাভৈৰৱ মন্দিৰে বিশেষকৈ যাওঁ আৰু আগতে বহুবাৰ আহিছোঁ কাৰণে আজি মন্দিৰৰ ভিতৰৰ ভাগ মই ভিডিঅ' নকৰিলোঁ আৰু এয়া হৈছে মন্দিৰৰ বাহিৰ ভাগ। মন্দিৰলৈ আহিলে মোৰ মনটো বহুত পবিত্ৰ যেন লাগে আৰু আপোনালোকৰ তেনেকুৱা হয়নে নহয় আপোনালোকে জনাবচোন। আৰু এয়া মন্দিৰৰ পৰা অহাৰ পাছত আমি দুয়োজনে কেক কাটিলোঁ। হাজবেণ্ডৰ পৰা যে এনেকুৱা গিফ্ট পাম সেয়া যে মই আশাই কৰা নাছিলোঁ। আপোনালোকে হয়তো মোৰ মুখখনৰ এক্সপিৰিয়েঞ্চ চাই চাগে ধৰিব পাৰিছে। ইমান এটা ধুনীয়া বস্তু পালোঁ, মনটোৱে ভাল লাগি গ'ল। আৰু এয়া সন্ধিয়ালৈ ওচৰৰ ভাইটি ভণ্টিহঁতক মাতি আৰু বৌহঁতকো মাতিছিলোঁ। এয়া পুৰি বনাইছোঁ আৰু ভাজি চাজি বনাইছোঁ। তেনেকৈ আজি আমাৰ এই বিশেষ দিনটো পাৰ কৰিলোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। আকৌ নেক্সট ব্লগত লগ পাম।